নমস্কাৰ সকলোকে মই মোৰ নতুন চেনেল ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম সংগীতা গগৈ। বহুত দিনৰ পৰা খুলিম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি খুলিলোঁ। বহুত এক্সাইটেড। নাজানো কিমান আপোনালোকৰ মাজলৈ মনোৰঞ্জন লৈ যাব পাৰোঁ, তথাপিও চেষ্টা কৰিম নতুন নতুন কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই নিবলৈ। আপোনালোকেও মৰম দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইটো চাগে নোৱাৰিমেই ইউটিউবত এক্টিভ থাকিবলৈ। বিশেষ কিবা দিন থাকিলে, স্পেচিয়েলি কিবা থাকিলে আপোনালোকৰ মাজলৈ লৈ যাম। কিবা যদি প্লেনিং থাকে তেতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই নিম। আজি ইমানেই, কিনো ক'ম আৰু। বাৰু ব'লকচোন আজি মোৰ সৰু ফুলনি বাগিচাৰ মাজলৈ লৈ যাওঁ। কিমান পাৰিছোঁ মোৰ ফুলনিখন যত্ন ল'বলৈ আপোনালোকেও জনাব, কিছুমান পৰামৰ্শ দিব। এয়াই মোৰ বাগিচাখন, সৰু ফুলনিখন। আৰু বেছিদিন হোৱা নাই আৰম্ভ কৰা, তথাপিও চেষ্টা কৰিছোঁ নানা ধৰণৰ ফুল তুলি ল'বলৈ। এই ঘৰতে থকা মাটিৰ কলহ, ফিল্টাৰ, তাৰপিছত এইটো নেগেৰা, তাৰপিছত সেইটো প্ৰয়োজন নোহোৱা বাল্টি এটা, তাতে ফুলবোৰ ৰাখিছোঁ। এইটো মাটিৰ কলহ ঘৰতে আছিল। মই ভাবিলোঁ অলপ ইয়াক ষ্টাইল দি পেলাই ফুল এটা কৰা হওকচোন। সেইবাবে ঘৰতে থকা মাৰ সেন্দুৰ এটা, মানে মায়ে নোলোৱা সেন্দুৰ এটা, তাৰপিছত চূণ, তেনেকৈ কোনো খৰচ নোহোৱাকৈ অলপ ষ্টাইল দিবলৈ চাইছোঁ। কেনেকুৱা হৈছে ক'বচোন। এজোপা পেহীয়ে দিছিলে, কি ফুল নামটো নাজানো, কিন্তু পেহীয়ে দিছিলে কাৰণে ৰুই থ'লোঁ। এতিয়া ইমান ধুনীয়াকৈ পাতবোৰ মেলিছে ন, ইমান ধুনীয়াকৈ জোপোহা হৈ গৈছে, দেখিলেই ভাল লাগে। কালাৰটো অলপ পাৰ্পল কালাৰ টাইপৰ, ধুনীয়া লাগে, বহুত ধুনীয়া লাগে। আপোনালোকেও ৰুবচোন। এজোপাও পাতেই হয়, মানিমুনি নিচিনাৰ লাগে। মানিমুনি মানে পাতটোৰ দৰে হয়, কিন্তু নহয়, মানিমুনি নহয়। এজোপাও সেই জোপোহা হৈ যায়, অকল পাতেই হয়। মোৰ খুব প্ৰিয় ফুল, হালধীয়া ৰঙৰ ফুলে, বহুত ধুনীয়া লাগে। এনেদৰে পুলি হৈ গৈ থাকে, বহুত পুলি হৈ যায় নিজে নিজে। মই এই বাল্টিটোতে ৰাখিছোঁ। এইটো নেগেৰা আছিল, মানে আমাৰ ঘৰতে থকা, মানে ভাঙি গৈছিল। সেইটো কাৰণে ভাবিলোঁ এনেই যিহেতু পৰি আছে, কাঠৰ হয়, সেইটো কাৰণে এনেদৰে ফুলৰ টাবেই কৰি পেলালোঁ। এইজোপা এল'ভেৰা জীয়াই ৰাখিছোঁ। এইজোপা বৰ ধুনীয়া লাগে, এনেকৈ জোপোহা হৈ যায়, সেউজীয়া। এইজোপা বেছিকৈ অক্সিজেন এৰি দিয়ে বুলিও কয়, নাজানো সঁচা নে মিছা, কিন্তু বহুত ধুনীয়া লাগে। তাৰপিছত এইজোপা মনি প্লেণ্ট পোখাইছে আৰু বগাবলৈ লৈছে, আছে ডাঙৰো আছে, মই দেখাম বাৰু। এইজোপা বেম্বো প্লেণ্ট, বহুতে কয় পানীত জীয়ালে বোলে বেছি ভাল হয় বা বেছিকৈ পোখা মেলে। মই কিন্তু মাটিতেই ৰুইছোঁ, আৰু এয়া দেখিছে নহয়, এয়া দুটা পোখা মেলিছে। এইজোপা ডাঙৰ মানি প্লেণ্ট বগাইছে, আৰু এয়া পুঠাই বগাবৰ কাৰণে ৰছী বান্ধি দিছে। এইজোপা ডাঙৰ মনি প্লেণ্ট, এইজোপা এনেকৈ বগা ফুটাতে বগাবলৈ দি থৈছোঁ। সকলোতকৈ ভাল লগা ফুলজোপা, একদম খুব ভাল লাগে মোৰ। জোপোহা হৈ পৰে, জোপোহা হৈ গৈ থাকে, ইমান ভাল লাগে। গ্ৰীণ আৰু ৰেড কম্বিনেশ্যন আছে, ইমান ধুনীয়া লাগে। দেখিছেই, সকলো চাগে ঘৰতে আছে, সকলোৰে ঘৰতে আছে, আমাৰ ঘৰতো আছে। এয়া ৰছী বান্ধি দিছোঁ, মানে পৰি যায় ডালবোৰ। এয়া আমাৰ বগা গোলাপ, আৰু লগতে টিলিঙা ফুলো আছে, গুলপীয়া। একেলগে ৰুই থোৱা আছিল কাৰণে একেলগে ডাঙৰ হ'ল, আৰু একেলগে এতিয়া ফুলি আছে। এতিয়া কম ফুলিছে, মাজতে বহুত ফুলিছিলে, ধুনীয়া লাগিছিলে, এতিয়া কম ফুলিছে। এইটো বেম্বো প্লেণ্ট, এনেদৰে মই পানীত জীয়াই ৰাখিছোঁ, চিচাৰৰ বৈয়াম এটাত। এয়া দেখিছে নহয়, শিপা ওলাইছে, এনেদৰে পানীত ৰাখিছোঁ। এয়া পোখাইছে, আৰু এনেদৰে কাটিং কৰিছিলোঁ মই ডাঙৰ বেম্বো ডাল এটা। এনেদৰে মই তাত মাৰ্বল, পাথৰ, বগা পাথৰ এনেদৰে দি ৰাখিছোঁ। ইয়াতো পোখা মেলিছে, এয়া দেখিছে নহয়, এনেদৰে পোখা মেলিছে, মানে শিপা হৈছে। তাৰপিছত এইটো বেম্বো প্লেণ্ট, যিহেতু বিভিন্ন ধৰণৰ আছে, এইটো এটাও বেম্বো প্লেনেই হয়। এনেদৰে এয়া পাত মেলিছে।
এনেদৰে পানীতে বা গুলপীয়া ফুলে মচুন্দা নে কি বুলি কয় নামটো মনলৈ অহা নাই বৰ ভাল লাগে এনেকৈ এইজোপা মই কলম দি থৈছোঁ এনেকৈ চুপহা হৈ ফুলি আছে এনেকৈ থোকা থোকাকৈ ফুলে বৰ ধুনীয়া লাগে ফুলিলে মানে এয়াই আছিল মোৰ ফুলনিখন সকলোৱে জনাবচোন কেনেকুৱা পালে নতুন ব্লগটো কেনেকুৱানো হ'ল পাইছোঁনে নাই পৰা ক'বচোন কমেণ্ট কৰিব জনাবচোন আজিলৈ আহিছোঁ ধন্যবাদ